বহুত দুখ কষ্টৰ মাজেৰে এটা পৰিয়াল জীৱন যাপন কৰি আছিল। বহুত উপায় বিচাৰিও যেন সিহঁতে সিহঁতৰ দুখ কষ্টবোৰ কমাব পৰা নাছিল। আজিৰ পৰা বহু বছৰ আগৰ কাহিনী। এদিন চহৰৰ পৰা খবৰ আহিল পুতুকণৰ চাকৰি হল। পুতুকণ সেই কেঁচাই খাইটি গাঁৱৰে বাসিন্দা। খবৰটো শুনি পুতুকণৰ পৰিয়ালটো সুখেৰে নভৰা হৈ পৰিছিল। পুতুকণৰ ঘৰত তাৰ মাক আৰু তাৰ ঘৈণীয়েক, মানুহ বুলিবলৈ 3জনেই থাকে। খবৰটো শুনি ৰাতি খাবৰ বাবে পুতুকণে মাছ আৰু মাংস আনিবলৈ গল। বজাৰ কৰি পুতুকণ ঘৰ আহি আছিল। ৰাস্তাতে তাক গাঁৱৰ মানুহ এজনে দেখিলে। তাক দেখা পাই গাঁৱৰ মানুহজনে সুধিলে, আজি হাতত মাছ মাংস ভৰাই আনিছ যেন, কিবা নতুন খবৰ আহিছে নেকি? তেতিয়া পুতুকণে তাৰ চাকৰিটোৰ কথা কৈ ঘৰলৈ আগবাঢ়িল। ঘৰ আহি ভৰি হাতবোৰ ধুই লৈ চাহ একাপ খাই সকলো পাকঘৰত সোমাল। আজি বহু বছৰ পিছত যেন পুতুকণ হাতৰ পৰিয়ালটোৰ মুখত হাঁহিৰে ভৰি পৰিছে। পুতুকণৰ মাকে মাংস বনাই আছিল। হঠাৎ কাষত থকা প্লেটখন পৰি থাকিল। মাকে হাঁহি হাঁহি প্লেটখন উঠাই থলে। ভাত বনাই কৰি উঠি সকলো খাবলৈ বহিল। কথা বতৰাৰ মাজেৰে সিহঁত ভাত খাই আছিল। তেনেতে মাকে কৈ উঠিলে, যিয়ে নহওক মই কোৱা কামটো কামত আহিল। খাই বৈ লৈ সকলো শুবলৈ গল। আজি 2 দিনৰ পিছত পুতুকণ যাবগৈ। ৰাতিপুৱা হল। মুখ হাতবোৰ ধুই লৈ পুতুকণ ওলাল মামাকৰ ঘৰলৈ। যিহেতু সি 2 দিনৰ পিছত যাবগৈ, সেইবাবে মামাকৰ ল'ৰাজনক আনিবৰ বাবে সি তালৈ ওলাল। তাৰ মামাকৰ ল'ৰা পোনাকণক লৈ সি ঘৰ ওলালহি। আহোঁতেই প্ৰয়োজনীয় বজাৰবোৰ কৰি আনিছিল। সন্ধিয়া হল। পোনাকণক সকলোৰ কাম বুজাই দিলে। সময় বাগৰি নিশা 9 বাজিছিল। ভাত খাই উঠি সকলো শুবলৈ গল। পোনাকণক পাকঘৰৰ সেই কাষৰ কোঠালিটোতে শুবলৈ দিলে। সকলো শুই আছিলে। সময় তেতিয়া নিশা 12মান বাজিছিল। যেতিয়া পোনাকণ সাৰ পাই উঠিছিল, তাৰ এনেকুৱা লাগিছিল যেন কোনোবা তাৰ কোঠাটোত দৌৰি ফুৰিছে। পুৱা হল। আজি পুতুকণ যাবগৈ। দুপৰীয়া ভাত খাই উঠি পুতুকণ ওলাল চহৰলৈ। চাওঁতে চাওঁতে আজি 3 মাহ পাৰ হল। লাহে লাহে পুতুকণহঁতৰ ঘৰৰ অৱস্থাও ভাল হৈ আহিছিল। সিহঁতৰ সেই উন্নতি দেখি গাঁৱৰ সকলো মানুহৰ চকু পৰিছিল। সকলোৱে ভাবি আচৰিত হৈছিল। সেইদিনাখন পুহ মাহৰ 22 তাৰিখ আছিল। সকলো কাম কৰি সকলো শুই আছিলে। নিশা 2 মান বাজিছিল। তেতিয়া পাকঘৰত কোনোবাই বাচনবোৰ দলিয়াই থকা যেন লাগিছিল। পোনাকণ চক খাই সাৰ পাই উঠিলে। ঘৰৰ লাইটৰ ছুইচটো অন কৰি এখোজ দুখোজকৈ পাকঘৰৰ ফালে আগুৱাই গল। কোন বুলি মাত দিয়াত তাৰ পিছফালেৰে কোনোবা দৌৰি যোৱা যেন পালে। কাকো নেদেখি পুনৰ আহি পোনাকণ কম্বলখন লৈ শুই থাকিলে। অলপ সময় পাৰ হৈছিল। হঠাৎ তাৰ গাৰ পৰা কোনোবাই কম্বলখন টানি পেলাই দিলে। ভয় খাই উঠিছিল পোনাকণ। চক খাই পোনাকণে যি দৃশ্য দেখিলে, সেই দৃশ্য দেখি পোনাকণ চিঞৰি উঠিল। দেখিলে তাৰ ৰুমৰ সেই দৰজাৰ চুকত কোনোবা এজন বহি আছে। আজি 3 মাহৰ পৰাই পোনাকণে বহুতো ঘটনা দেখি আহিছে। কেতিয়াবা তাৰ লগতে কোনোবা শুই থকা যেন পায়, আকৌ কেতিয়াবা তাৰ ভৰিত কোনোবাই টানি দিয়া যেন পায়। তেনেতে যে বাহিৰত বহুতো চৰাই মাতিব ধৰিছিল।
সেই শব্দবোৰ শুনি যে সি আৰু ভয় খাবলৈ ধৰিছিল। সেইদিনাখন নিশাটো ভয়ে ভয়ে পাৰ হ'ল। পিছদিনাখন চহৰৰ পৰা পুতুকণ আহি ওলালহি। পুতুকণ অহা বুলি খবৰটো পাই পোনাকণ এপলকো সেই ঘৰত নাথাকিল। দৌৰি দৌৰি গৈ সি ঘৰ ওলালগৈ। ঘৰত গৈ তাৰ লগত হোৱা সকলো কথা সি ক'লে। গাঁৱত জুইৰ দৰে কথাটো বিয়পি পৰিল। গাঁওবুঢ়া আহিল, বেজ মাতি গোটেই ঘৰটো চোৱালে। তেতিয়া সকলোৱে গম পালে যে পুতুকণ হাতৰ ঘৰত ভূত এটা আছে, যাক বীৰা বুলি কয়। মানুহে নিজৰ লোভৰ বাবে এই বীৰাক ঘৰত পোহে। বিশ্বাস নে অন্ধবিশ্বাস আজিও ৰহস্য।